এনেধৰণে মোক ব্যৱহাৰ কৰিলে কালি বহুত বেয়া পাইছোঁ। বদৰুদ্দিন আজমল মানুহ নহয়, তেওঁ এটা কুত্তা হয়, কুত্তা। তেওঁ কুত্তা হেৰি কৰিছে, তেওঁ ভাল মানুহে তাক জন্ম দিয়া নাই, তেওঁ কুত্তা। মই এইটো কুত্তা বুলি কৈছোঁ, বদৰুদ্দিন আজমল কুত্তা হয় 100%। মানে এই কুত্তাই কৈছে যে 20 লাখ টিন দিব। তাৰ দেউতাই দেখিছিলে 20 লাখ টিন, তেওঁ কৈছে 5 লাখ মেখেলা চাদৰ দিব। দেখিছিলে কেতিয়াবা 20 লাখ বাঁহ দিব, দেখিছিলে কেতিয়াবা? তেওঁ সৎ সাহস আছে, তেওঁ লেবেল মাৰিবলৈ ইমান গাড়ী ফুৰি লৈ লেবেল মাৰিছে। আজমল ফাউণ্ডেশ্যনে যে কয় বদৰুদ্দিন আজমলৰ টকা আছে, তাত এই ৰাইজে দিয়া টকা, বিভিন্ন কাষ্টৰ পৰা পইচা অহা টকা। আপোনালোকে জানে মানুহক কয় আজমল ফাউণ্ডেশ্যনে পঢ়া শুনা কৰাইছে, তেওঁ এজন ব্যৱসায়, তেওঁ কুত্তা। কুত্তা ফাউণ্ডেশ্যন মই থৈ দিছোঁ আজি। এই কুত্তাই মোক যিখিনি অপমান কৰিলে মানুহৰ মাজত, বহুত বেয়া পাইছোঁ, সেইকাৰণে মই আজি কুত্তা বুলি কৈছোঁ। সামাজিক মাধ্যমত দেখা পাইছোঁ মৌলানা বদৰুদ্দিন আজমলৰ যোৱাকালিৰ বিষয়টো লৈ এই শুক্কুৰ আলী নামৰ অভলা প্ৰাণীটোৱে অশালীন মন্তব্য, অশালীন গালিগুলাজ কৰিছে। বদৰুদ্দিন আজমলৰ ওপৰত গঠনমূলক সমালোচনা কৰাৰ সকলোৰে আছে, কিন্তু এজন অসমৰ জ্যেষ্ঠ ৰাজনীতিবিদ তথা এজন জ্যেষ্ঠ আলিম, যিজনক আমি বহুত শ্ৰদ্ধা কৰোঁ, আজিৰ দিনত কোনো মানুহে কোনো ৰাজনৈতিকভাৱে হওক এনেকুৱা অশালীন মন্তব্য কৰা নাই, গালি গুলাজ কৰা নাই। কিন্তু এই পাগল শুক্কুৰ আলীটোৱে বদৰুদ্দিন আজমলক যেনেকৈ অশালীন মন্তব্য, অশালীন ভাষা ব্যৱহাৰ কৰিছে, তাক আমি ধিক্কাৰ জনাইছোঁ। শুক্কুৰ আলীক কৈছোঁ, যদি শুক্কুৰ আলীয়ে বদৰুদ্দিন আজমলৰ ওচৰত ক্ষমা নিবিচাৰে, শুক্কুৰ আলীক য'ত পাম তাতেই কাণত ধৰাম আৰু ৰাজপথত খাৰা কৰাই থ'ম। মই চেলেঞ্জ কৰি কৈছোঁ শুক্কুৰ আলীক, তোক য'ত পাম, তোৰ যি চেহেৰা, ভালকে এচাত দিলে তই যে 3 দিন বেহুচ হৈ থাকিবি সেইখিনি খাটাং। গতিকে তোৰ ওপৰত হাত তুলি মানে সেইখিনি অপৰাধ নকৰোঁ, কিন্তু তই কৰা অপৰাধৰ বাবে তই যদি ক্ষমা নিবিচাৰ, ইয়াৰ পৰিণাম কিন্তু তোৰ ভয়াৱহ হ'ব। মই কৈ দিছোঁ, মোক কোনে কি কৰে সেইখিনি পিছৰ কথা মই বুজি ল'ম, কিন্তু তই মৌলানা বদৰুদ্দিন আজমলক কৰা এই অপদস্থ, এই গালি গুলাজ, তই ৰাজনৈতিকভাৱে বহুত সমালোচনা কৰ, এইখিনি কাৰো ক'বলগীয়া একো নাই। এজন আনজনক সমালোচনা কৰিব এইখিনি স্বাভাৱিক, এইখিনি আমাক সাংবিধানিক অধিকাৰ আছে, কিন্তু ৰাজনৈতিকভাৱে সমালোচনা কৰিব গৈ এজন মানুহক কুকুৰ বুলি কৈ এই মৌলানা নহয় আৰু বহুত কিবা কিবি যিবোৰ অশালীন মন্তব্য, অশালীন ভাষা, সেইবোৰ কৰা একদম জঘন্য অপৰাধ হৈছে। তই যদি ক্ষমা নিবিচাৰ, মই তোক কাণত ধৰাম, মই কাণত ধৰাম। গতিকে তই ক্ষমা খুজি ল, নহ'লে তোৰ পৰিণাম কিন্তু বেয়া হ'ব পাৰে। তোক সময় বান্ধি দিছোঁ 12 ঘণ্টা, 12 ঘণ্টাৰ ভিতৰত তই ক্ষমা বিচাৰিব লাগিব, নহ'লে তোৰ পৰিণাম বহুত ভয়াৱহ হ'ব।